হেল্ল' ষ্টুডেণ্ট, তোমালোক কেনে আছা? আশা কৰোঁ তোমালোক ভালে আছা। যিসকল ষ্টুডেণ্ট ক্লাছ 10 পঢ়ি আছে অৰ্থাৎ 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা দিবা, সিহঁতৰ বাবে এই ভিডিঅ'টো অতিকৈ দৰকাৰী। কিয়নো আজি আমি ক্লাছ 10ৰ অসমীয়া ছাবজেক্টখন তোমালোকৰ মাজত লৈ আহিছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 10 অসমীয়া ছাবজেক্টখনৰ বিষয়ে। আজি আমি তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দিম 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। যিকেইটা কুৱেশ্যন তোমালোকৰ 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিবই। চ' ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথম পৰা শেষলৈকে চাই যাবা, সম্পূৰ্ণ চাই যাবা। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা। এনেধৰণৰ নতুন নতুন ভিডিঅ' চবৰ আগত পাই থাকিবলৈ হ'লে তে আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ যিটো সূচীপত্ৰ আছে, সূচীপত্ৰ ইপিনে চোৱা। তৃতীয় অধ্যায় প্ৰশস্তি কবিতাগৰাকীৰ নাম হ'ল ৰঘুনাথ চৌধাৰী। আজি আমি এই পাঠটিৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম, যিকেইটা কুৱেশ্যন তোমালোকৰ 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিবই। চ' ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাবা। 10 নম্বৰ পেজত দি আছে তোমালোকে চোৱা, কবিৰ পৰিচয় অৰ্থাৎ ৰঘুনাথ চৌধাৰীৰ পৰিচয়। ৰঘুনাথ চৌধাৰীৰ জন্ম কিমান চনত হৈছিল, ক'ত হৈছিল আৰু কিমান চনত মৃত্যু হৈছিল, তেওঁৰ পিতৃৰ নাম কি আছিল, চব এইখিনিত দিয়া আছে। যিকেইটা কুৱেশ্যন 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 1 মাৰ্কৰ কাৰণে ভিতৰৰ পৰা কাটিব তোমালোকক, এইখিনি পঢ়ি ল'লে চবকেইটা কুৱেশ্যন তোমালোকে লিখিব পাৰিবা। চ' ছাত্ৰ-ছাত্ৰীসকল এইখিনি তোমালোকে শিকি ল'বা, বহুত ইম্পৰ্টেণ্ট হয় এইখিনি। ৰঘুনাথ চৌধাৰীৰ পৰিচয়খিনি বহুত ইম্পৰ্টেণ্ট হয়। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইখিনি শিকি ল'বা। পেজ নম্বৰ 11 দিছে তোমালোকে চোৱা, অতি চমুত্তৰ প্ৰশ্ন লিখা। ইয়াৰ পৰা শিকিবা তোমালোকে ক নম্বৰ কুৱেশ্যনটো, ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়। আৰু খ নম্বৰ কুৱেশ্যনটো শিকিবা, ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। বহুত ইম্পৰ্টেণ্ট হয় দুটা কুৱেশ্যন ছাত্ৰ-ছাত্ৰীসকল। পেজ নম্বৰ 12 দিছে তোমালোকে চোৱা। ইয়াৰ পৰা শিকিবা তোমালোকে অংগ নম্বৰ কুৱেশ্যনটো, জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে। অতিকৈ প্ৰয়োজন ছাত্ৰ-ছাত্ৰীসকল দিছে। ইয়াৰ পৰা শিকিবা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো, কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে লিখা। বহুত ইম্পৰ্টেণ্ট হয় ছাত্ৰ-ছাত্ৰীসকল। পাছত শিকিবা তোমালোকে 5 নম্বৰ কুৱেশ্যনটো, প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। পাছত শিকিবা 7 নম্বৰ কুৱেশ্যনটো, সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। পাছত আমাৰ দিছে 8 নম্বৰ ব্যাখ্যা কৰা। ইয়াৰ পৰা শিকিবা তোমালোকে ক নম্বৰ কুৱেশ্যনটো আৰু শিকিবা গ নম্বৰ কুৱেশ্যনটো। চ' ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো চাই যদি ভাল পাইছা তেনেহ'লে তোমাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা, লাইক কৰি দিবা আৰু কমেণ্ট কৰি জনাই দিবা। আৰু অনুগ্ৰহ কৰি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।